साबायखर जासिनाय थाबाय दा जोङो बांद्राय गोबाव खालामनाय नङा बेनिखायनो नैबे বিটিআৰ চুক্তি কৰিলা বিটিআৰ চুক্তি কৰিব ভাবিছে না ৰাজনীতিত আমি আহিছোঁ আমাৰ যি একৰ্ড 2020 চনৰ 27ৰ যি তৃতীয় একৰ্ড ফিছ একৰ্ড সেই একৰ্ডৰ দ্বাৰাই আমাৰ যিমানখিনি ইমপ্লিমেণ্টেশ্যন কৰিবলগীয়া দফা আছে এই দফাবোৰ আমি ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমি ৰাজনীতিকত ওলাইছোঁ আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ PTC অঞ্চলত যেনেকৈ শান্তি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ স্বাক্ষৰকাৰী আছিলে এতিয়া ৰাজনৈতিকভাৱে মানে বিভক্ত আপোনালোকে হয়তো মানে কিছু চুক্তি স্বাক্ষৰকাৰী বেলেগ দলত আছে আপোনালোকে বেলেগ দল আছে তেনে ক্ষেত্ৰত চুক্তি এই ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হ'ব বুলি ভাবে নেকি আমাৰ ফালৰ পৰা অসুবিধা একো নাই যিসকল গৈছে গেলা আলু গৈছে বুলি আমি ধৰি লৈছোঁ কিয়নো তেওঁলোকে ব্যক্তিগত লাভালাভৰ কাৰণে বেলেগ ৰাজনৈতিক সংগঠন গঠন কৰি পেলাই গুচি গৈছে আপোনালোকে নিজেই জানে UPPL পাৰ্টিটো হ'ল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মানে গঢ়া এটা ৰাজনৈতিক পাৰ্টি আৰু আমাৰ মেইন শ্লোগানটো হ'ল সম অধিকাৰ সম উন্নয়ন আৰু সম বিকাশ কিন্তু BPF-এ 17 বছৰত কি কৰিছে কি কৰা নাই আপোনালোকে নিজেই জানে আৰু যিসকলে BPF-ৰ লগত গৈছে তেওঁলোকে ব্যক্তিগত স্বাৰ্থত গৈছে টকাৰ মূল্য তেওঁলোকৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে কিমানখিনি প্ৰয়োজন এইখিনি চাই পেলাইহে তেওঁলোকে গৈছে কিন্তু মই তেতিয়াও কৈছোঁ এতিয়াও কম আমি কেতিয়াও টকাৰ পিছে পিছে নুঘূৰোঁ টকাহে আমাৰ পিছে পিছে কৰিব লাগিব আচ্ছা স্যার আপোনালোকে যে বিটিআৰ ইমপ্লিমেণ্ট কৰিলে চৰকাৰত নাথাকিলেও প্ৰেছাৰ গ্ৰুপ হৈ পেলাই আমাৰ কাম কৰিবলগীয়া বহুত আছে যোৱা 17 বছৰত আমাৰ BTC অঞ্চলত যি BPF-এ ৰাজত্ব কৰিছিলে তাত প্ৰেছাৰ গ্ৰুপ নাছিলে প্ৰেছাৰ গ্ৰুপ আছিলে তথাপিও তেওঁলোকে বাহুবলেৰে তেওঁলোকক ডমিনেট কৰি পেলাই ৰাখিছিল কিন্তু আজিৰ দিনত কাকবা ডমিনেট কৰিব পৰা এটা সময় আহিছে এইটো মই নাভাবোঁ হয় Ndfb যদি দুই ভাগত বিভক্ত হয় কোনোবা এটা বিজেপি কি বা আন্দোলনে কিবা সুবিধা ল'ব নেকি এইটো হিৰাহৰণীয়া বা বিজেপি হিৰাহৰণীয়াৰ কথাটোতো ছাবজেক্ট মেটাৰেই নহয় বিজেপিৰ কথাটো দেখা যাওক আলোচনা কৰা যাওক কিয়নো আমাৰ তেওঁলোকৰ লগত ইণ্টাৰনেলি আণ্ডাৰষ্টেণ্ডিঙত আছে সেইবুলি সেইটো নহয় যে আমি আমাৰ নিজৰ অধিকাৰটো কাকবাক মানে কৰ্ব কৰাই পেলাই জনসাধাৰণৰ ডেভেলপমেণ্টৰ ফালৰ পৰা ফালৰি কাটি আহিম মানে থিয়েনবৰৰ যি কোঅৰ্ডিনেশ্যন কমিটি বনাইছে থিয়েনবৰ কোঅৰ্ডিনেশ্যন কমিটি সেইটো নহয় BPF কোঅৰ্ডিনেশ্যন কমিটি হয় কিয়নো আপোনালোকে জানে তেতিয়া আমি 13 ফেব্ৰুৱাৰীত আমাৰ মাননীয় নাবলা ছাৰো আছিলে তেওঁৰ আণ্ডাৰতে আমি কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিছিলোঁ তাৰপিছত অফিচিয়েল কামখিনি কৰিবৰ কাৰণে আমি কোঅৰ্ডিনেশ্যন কমিটিৰ মিটিঙত ডিচিশ্যন লৈছোঁ ইভেন এইটো আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ কি অফিচিয়েল কামখিনি কোঅৰ্ডিনেশ্যনৰ হৈ পেলাই কাম কৰিবলৈ প্ৰগ্ৰেছিভ ফালৰ পৰা আমাৰ গোবিন্দ বসুমতাৰী থাকিব আৰু আমাৰ ৰঞ্জন ছাৰৰ পৰা তেওঁৰ জেনেৰেল ছেক্ৰেটাৰী অঞ্জল বসুমতাৰী থাকিব আৰু আমাৰ ফালৰ পৰা মই নিজে বিআৰ ফেৰেংগাই থাকিব আৰু কি কয় এইটো ধীৰেনৰ ফালৰ পৰা তেওঁৰ ভাইচ প্ৰেছিডেণ্টৰ নামটো কি আছিলে MPhilবে থাকিব এনেকৈ আমাৰ ডিচিশ্যন লৈ আছিল আজিৰ দিনত যি কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিবলৈ গৈছে সেইটোতো BPF কোঅৰ্ডিনেশ্যন কমিটিহে হয় আপোনালোকৰ মানে চিয়'ৰ 100% গেলা আলতকৈ যদি কিবা গেলা আছে আপোনালোকে বিচাৰি ল'লে হ'ব মই হাগ্ৰামাৰ নিচিনা 110% ক'বলৈ নাযাওঁ আমি 100% আমি চৰকাৰ গঠন কৰিমেই চিয়'ৰ আজি আমাৰ ইয়াতে 180 জন কৰিছে কি ক'লে তেখেতসকল এটা সময়ত সংগ্ৰাম বড়ো জনগোষ্ঠীৰ কাৰণে সংগ্ৰাম কৰিছিল তাৰপিছত আপোনালোকে জানে চৰকাৰৰ লগত জপ্তি স্বাক্ষৰিত হ'ল আৰু এতিয়া তেখেতসকলে এটা ৰাজনৈতিক পৰিৱৰ্তনৰ স্বাৰ্থৰ খাতিৰত তেখেতসকলে NDBSৰ ফালৰ পৰা 180 জন আমাৰ UPPL দলৰ প্ৰমোদ বড়োৰ নেতৃত্বত যে UPPL দলে BTCত চৰকাৰ গঠন কৰিবলৈ গৈ আছে এইটো তেখেতসকলে নিশ্চিত হৈছে আৰু UPPL দলৰ লক্ষ্য প্ৰতি আকৰ্ষিত হৈ তেখেতসকলে আজি আমাৰ